Assam Education Minister Ronoj Pegu KARBI anglong na kahumri. Pinijakong ni Paisir Kebarni, Difu Arong Sopi KARBI anglong Autonomous Council along Assam Education Minister Ronoj Pegu na kahumri. Bangsolong KARBI anglong along Keduan lo Charlie Ausumarapan, Mathapbonji Pusi alang lipen, Bangso Mailong Tan Bachinipon. Lapen KARBI anglong Autonomous Council CM, Tuliram Rohang MP Horen Singbe Lapen, Manping Kedu MLA EM atumta Bangso Kaching Wailong Chitong Lunriti. Lapen KARBI anglong along ta Ingdeng Isipen Higher Secondary Education anta KARBI alam mati MIL a subject diponpo lapen KARBI school sitame padoponpo pusi along nitumahin pen nang bachinipon. KARBI anglong স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ আহি KARBI anglongৰ দুইখন জিলা ইয়াত থকা যিখিনি আমাৰ শৈক্ষিক সমস্যা আছে আৰু শিক্ষাৰ লগত সম্পৰ্ক থকা প্ৰশাসনিক যিখিনি সমস্যা আছে এই গোটেই সমস্যাখিনি খুব দীঘলীয়াকৈ পৰ্যালোচনা কৰোঁ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াৰ উপৰিও মাননীয় সাংসদ হৰেণ সিং বে ডাঙৰীয়া মোৰ সতীৰ্থ বিধায়কসকল প্ৰাক্তন বিধায়ক আৰু কাউন্সিলৰ ইএমসকল তেওঁলোক সকলো এই আলোচনাটোত আছিল আৰু এই আলোচনাৰ জৰিয়তে KARBI anglongৰ প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে আমি বিভিন্ন সমস্যাখিনি আমি আলোচনা কৰিলোঁ KARBI ভাষাক বিষয় ভাষা হিচাপে MIL হিচাপে চলোৱা লগতে KARBI ভাষা মাধ্যমৰ স্কুল মানে এলিমেণ্টাৰী ছেকশ্যনত KARBI ভাষাটো প্ৰৱৰ্তন কৰা এই গোটেই সমস্যাখিনি আমি আলোচনা কৰিলোঁ KARBI anglongখন মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ভাৰত চৰকাৰৰ তেওঁলোকৰ কাৰণেও এইটো এটা স্পেচিয়েল ফ'কাছ এৰিয়া ইয়াত কেইবাটাও ব্লক আছে এডুকেশ্যনেলি বেকৱাৰ্ড ব্লক গতিকে সামগ্ৰিকভাৱে ইয়াৰ আন্তঃগাঁথনিৰ সমস্যা শিক্ষক নিযুক্তিৰ সমস্যা ইয়াৰ আমাৰ শিক্ষা বিভাগৰ কাৰ্যালয়বিলাকত কিছু পদ সৃষ্টি আৰু নতুন নিযুক্তিৰ সমস্যা আৰু যিখিনি প্ৰভিন্সিয়েলাইজেশ্যন আইনে সামৰি নোলোৱা যিখিনি আমাৰ মহাবিদ্যালয় আছে আৰু অন্যান্য স্কুল আছে সেইখিনি আমি কেনেকৈ সেই সমস্যাখিনি সমাধান কৰিম এইটোৰ ওপৰত আমি বিতং আলোচনা কৰিছোঁ আৰু যথেষ্টখিনি পদক্ষেপ ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে KARBI anglongৰ ক্ষেত্ৰত আমাৰ পাৰ্বত্য অঞ্চলৰ যি উন্নয়ন ডিপাৰ্টমেণ্ট হিল এৰিয়া ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি জইণ্টলি কিছুমান কাম কৰিব লাগিব আমাৰ খুব ডাইনামিক মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্টখিনি প্ৰশাসনিক ৰিফৰ্ম যথেষ্ট নহয় বহুত প্ৰশাসনিক ৰিফৰ্ম তেখেতে আৰম্ভ কৰিছে আৰু সেই প্ৰশাসনিক ৰিফৰ্মে KARBI anglongকো নিশ্চিতভাৱে সামৰি ল'ব তো অনাগত দিনত KARBI anglongৰ শিক্ষাৰ ইয়াৰ প্ৰতিচ্ছবিখন আৰু উজ্জ্বল কৰা ইয়াত আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰি যাম। ৰাজীৱ ৰংভি ৰিপৰ্ট KARBI Daily News।